নমস্কাৰ বাইদেউ, আজি পুনৰ আহিলোঁ আৰু আজি অহাৰ কাৰণটোৱে হৈছে যিহেতু জন্মাষ্টমী আহি পালেহি, গতিকে জন্মাষ্টমীৰ কিছুমান বিশেষ নীতি নিয়ম বা এটা পূজাৰ বিধি আছে আৰু শুভ মুহূৰ্তো আছে। গতিকে আগতীয়াকৈ যদি জানে তেতিয়াহ'লে আমাৰ যিসকলে চাই থাকিব দৰ্শকসকল তেওঁলোকৰ কাৰণে সুবিধা হয়। 15 নে 16 আগষ্ট কেতিয়া জন্মাষ্টমী, পূজাৰ সময়, শুভ সময় কিমান সময়, গতিকে কেইমিনিটমানহে মাত্ৰ শুভ সময় পূজাৰ কাৰণে থাকে, সেয়া আমি কেতিয়া জন্মাষ্টমী পালন কৰা হ'ব, ঠিক কোন সময়খিনিত বাল গোপালৰ পূজা কৰিব লাগিব, এই বিষয়ে মই পূজাৰ বিধিখিনি মই কৈ যাম। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মগ্ৰহণ কৰিছিলে কৃষ্ণ ভগৱানে। বিষ্ণুৰ অষ্টম অৱতাৰ হিচাপে শ্ৰীকৃষ্ণই মাজনিশা ৰোহিণী নক্ষত্ৰত পৃথিৱীত অৱতৰণ কৰিছিল। এইকাৰণেই জন্মাষ্টমীৰ পূজা প্ৰধানকৈ মাজনিশাহে কৰা হয়। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত অৰ্থাৎ জন্মাষ্টমী আৰম্ভ হ'ব 15 আগষ্ট ৰাতি 11 বজাত আৰু 49 মিনিটত। অষ্টমী তিথি থাকিব 16 আগষ্ট ৰাতি 9টা 34 মিনিটলৈকে। আমি পূজা কৰিলে সদায় উদয় তিথি আমি মানি চলিব লাগে। সেয়েহে এই উদয়া তিথি অনুসৰি 16 আগষ্টত পালন কৰা হ'ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পূজাত শুভ সময় হ'ব ৰাতি 12 বজাত 4 মিনিটৰ পৰা 12 বজাত 47 মিনিটলৈকে। এই 43 মিনিটৰ ভিতৰত পূজা কৰাটো আটাইতকৈ শুভ বুলি আমি মানি চলোঁ। সেয়েহে আমি এই সময়খিনিতে পূজা কৰিব লাগিব। জন্মাষ্টমীৰ পূজাত তিয়হ অতি আৱশ্যক। সেয়েহে তিয়হ নহ'লে বাল গোপালৰ পূজাই নহয়। বাল গোপালৰ পূজাৰ সময়ত সামগ্ৰীসমূহ তিয়হ থাকিবই লাগিব। গোপালক বহাবলৈ এখন পীৰা ল'ব আৰু হালধীয়া কাপোৰৰ প্ৰয়োজন, হালধীয়া কাপোৰ ল'ব। লগতে চাকি, ঘিউ, মৌ, গাখীৰ, তুলসী পাত, গংগাজল, দৈ, ধূপ, চাউল, ফল, মিঠাই লগতে মিশ্ৰিও ল'ব লাগিব, কিয়নো এইখিনি বস্তু প্ৰয়োজন। গোপালৰ বাবে নতুন কাপোৰ কিনি ল'ব, গহনাও কিনি ল'ব, অকণমান ময়ূৰৰ পাখি আৰু বাঁহী কিনি লৈ আনিব। এইবাৰ আপুনি পূজা কৰিব, পীৰাখনত আপুনি হালধীয়া কাপোৰ পাতি লৈ তাৰপিছত বাল গোপালক তাত স্থাপন কৰিব। জন্মাষ্টমীৰ দিনা পুৱা গোপালৰ পূজা কৰিব আৰু ৰাতিপুৱা শ্ৰীকৃষ্ণৰ পূজা কৰিব। তাৰ বাবে পুৱাই উঠি পূজাৰ ঠাই পৰিষ্কাৰ কৰি তাত এখন পীৰাত ৰঙা কাপোৰ পাতি গোপালক প্ৰতিষ্ঠা কৰিব। গংগাজলেৰে গা ধুৱাই স্নান কৰাই নতুন কাপোৰ আৰু গহনা পিন্ধাই ফুল আৰু চন্দনেৰে গোপালক সজাই ল'ব। তাৰপিছত ফল, মিঠাই, মাখন, চেনি, মিশ্ৰি আদিৰে পূজা কৰিব। গোপালক দোলনাত বহাই, কিয়নো এই সময়ছোৱাত দোলনাই মেইন বস্তু হয়, সেয়েহে বাল গোপালক দোলনাত বহাই দোলাই দিয়াটো নেপাহৰিব। অৱশেষত আৰতি কৰি সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰি পূজা শেষ কৰিব। ধন্যবাদ। ধন্যবাদ বাইদেউ। আৰু ইমান ধুনীয়াকৈ গোটেই কথাখিনি ক'লে। জন্মাষ্টমীৰ দিনটোত আমি আশা কৰিছোঁ আমাৰ যিসকল দৰ্শকে আজি চাই আছে তেওঁলোকে ধুনীয়াকৈ নীতি নিয়মখিনি পালন কৰিব আৰু জন্মাষ্টমীৰ সেই সময়খিনি খুব ধুনীয়াকৈ তেওঁলোকৰ পাৰ হ'ব। তাকে আশা কৰি আজিলৈ ইমানতে এৰিছোঁ। আৰু যদি এনেকুৱা ধৰণৰ বিভিন্ন পূজা পাৰ্বণৰ নীতি নিয়ম বা আপোনাৰ জীৱনৰ যিকোনো ধৰণৰ সমস্যাৰ সঠিক সমাধান বিচাৰে তেন্তে এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীৰ পৰা এইবিলাক সমাধান পাবলৈ হ'লে আপোনালোকে এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীৰ যি ফেচবুক পেজ আছে আৰু ইউটিউব চেনেল আছে সেয়া ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।